আদি পুস্তক অৰ্থাৎ মুচিয়ে লিখা প্ৰথম পুস্তক। সৃষ্টিপাতনি অধ্যায় 1। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱী নিৰ্জন আৰু শূন্য আছিল, আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল, আৰু ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাই আছিল। পাছে ঈশ্বৰে ক'লে, পোহৰ হওক, তাতে পোহৰ হ'ল। তেতিয়া ঈশ্বৰে পোহৰটো উত্তম দেখি আন্ধাৰৰ পৰা পোহৰক বেলেগ কৰিলে। পাছে ঈশ্বৰে পোহৰৰ নাম দিন আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হ'লত এক দিন হ'ল। পাছে ঈশ্বৰে ক'লে, জলসমূহৰ মাজত বিতান হৈ সেয়ে জলসমূহক দুভাগ কৰি বেলেগ কৰক। এইবুলি ঈশ্বৰে বিতান নিৰ্মাণ কৰি বিতানৰ তলত থকা জলসমূহৰ পৰা বিতানৰ ওপৰৰ জলসমূহ বেলেগ কৰিলে, আৰু তেনেকুৱাই হ'ল। পাছে ঈশ্বৰে সেই বিতানৰ নাম আকাশমণ্ডল থলে। গধূলি আৰু পুৱা হ'লত দ্বিতীয় দিন হ'ল। পাছে ঈশ্বৰে ক'লে, আকাশৰ তলত থকা জলসমূহে একে ঠাইলৈ আহি গোট খাওক আৰু স্থল ওলাওক। তাতে তেনেকুৱাই হ'ল। তেতিয়া ঈশ্বৰে স্থলৰ নাম ভূমি আৰু গোট খোৱা জলসমূহৰ নাম সমুদ্ৰ থলে, আৰু ঈশ্বৰে তাক উত্তম দেখিলে। পাছে ঈশ্বৰে ক'লে, ভূমিয়ে তৃণ, গুটি ধৰা বন আৰু ভিতৰৰ গুটি থকা বিধে বিধে ফল ধৰা ফলৱান বৃক্ষ মাটিৰ ওপৰত উৎপন্ন কৰক। তাতে তেনেকুৱাই হ'ল। ভূমিয়ে তৃণ, বিধে বিধে গুটি ধৰা বন আৰু ভিতৰত গুটি থকা বিধে বিধে ফল ধৰা বৃক্ষ উৎপন্ন কৰিলে। তেতিয়া ঈশ্বৰে তাক উত্তম দেখিলে। গধূলি আৰু পুৱা হ'লত তৃতীয় দিন হ'ল। পাছে ঈশ্বৰে ক'লে, দিন আৰু ৰাতি পৃথক কৰিবৰ নিমিত্তে আকাশমণ্ডলৰ বিতানত জ্যোতিবোৰ হওক, আৰু সেইবোৰে চিনেই ঋতু, দিন আৰু বছৰৰ কাৰণ হওক, আৰু পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ আকাশমণ্ডলৰ বিতানত প্ৰদীপস্বৰূপ হওক। তাতে তেনেকুৱাই হ'ল। দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহাজ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতোকৈ এক ক্ষুদ্ৰ জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো ঈশ্বৰে নিৰ্মাণ কৰিলে। আৰু পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ, দিন ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ আৰু পোহৰকে আন্ধাৰকে বেলেগ কৰিবলৈ ঈশ্বৰে সেইবোৰক আকাশমণ্ডলৰ বিতানত স্থাপন কৰিলে, আৰু ঈশ্বৰে তাক উত্তম দেখিলে। গধূলি আৰু পুৱা হ'লত চতুৰ্থ দিন হ'ল। পাছে ঈশ্বৰে ক'লে, জলসমূহে প্ৰচুৰ পৰিমাণে উৰগ আদি জীৱ জন্তু উৎপন্ন কৰক, আৰু পৃথিৱীৰ ঊৰ্ধত আকাশমণ্ডলৰ বিতানত চৰাইবোৰ উৰি ফুৰক। তেতিয়া ঈশ্বৰে বৰ বৰ জল জন্তু আৰু বিধে বিধে জলসমূহত প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱা উৰগ আদি জীৱ জন্তু আৰু ডেউকা লগা সকলো বিধৰ চৰাই সৃষ্টি কৰিলে। তাতে ঈশ্বৰে তাক উত্তম দেখিলে, আৰু ঈশ্বৰে সেইবোৰক আশীৰ্বাদ কৰি ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি সমুদ্ৰৰ জল পৰিপূৰ্ণ কৰা, আৰু পৃথিৱীত চৰাই বৃদ্ধি হওক। গধূলি আৰু পুৱা হ'লত পঞ্চম দিন হ'ল। পাছে ঈশ্বৰে ক'লে, ঘৰচীয়া পশু, উৰগ প্ৰাণী, নানাবিধৰ বনৰীয়া জন্তু, এই সকলো জীৱ জন্তু ভূমিত বিধে বিধে উৎপন্ন হওক। তাতে তেনেকুৱাই হ'ল। ঈশ্বৰে বিধে বিধে বনৰীয়া জন্তু, বিধে বিধে ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিধে বিধে সকলো জন্তুকো নিৰ্মাণ কৰিলে, আৰু ঈশ্বৰে তাক উত্তম দেখিলে। পাছে ঈশ্বৰে ক'লে, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰোঁ হওক। সিবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰেই তাক সৃষ্টি কৰিলে। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে। পাছে ঈশ্বৰে সিবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সিবিলাকক ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা, আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। পাছে ঈশ্বৰে ক'লে, চোৱা, গোটেই পৃথিৱীত থকা গুটি ধৰা সকলো বন আৰু ভিতৰত গুটি থকা সকলো ফলৱান বৃক্ষ মই তোমালোকক দিলোঁ। সেয়ে তোমালোকৰ আহাৰ হ'ব, আৰু সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো জীৱ জন্তু এইবোৰৰ আহাৰৰ নিমিত্তেই হ'লে। সকলো কেঁচা বন দিলোঁ। তাতে তেনেকুৱাই হ'ল। পাছে ঈশ্বৰে নিজে নিৰ্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে। গধূলি আৰু পুৱা হ'লত ষষ্ঠ দিন হ'ল।